বিমল আচলতে আপোনালোকে সকলোৱে জানে যে বিমল আগৰে পৰা মই একেলগতে পঢ়িছিলোঁ একদম কেঁচা বুদ্ধিৰ মানুহ সি গণতন্ত্ৰ সংবিধান আইন কানুন এইবিলাক বুজি নাপায় বিমলে আমাৰ একদম কেঁচা বুদ্ধি অকল ডনেশ্যন তুলি খোৱাৰ বাহিৰে তাৰ একো বুদ্ধিয়ে নাছিলে আগতে আঁচু কৰে আৰু পইচা তোলে তাৰ বাহিৰে বেলেগ চিন্তা তাৰ নাছিলে সেইকাৰণে তাৰ চিন্তাৰে এজন মন্ত্ৰী যদিও হ'ল তাৰ আৰু গণতান্ত্ৰিক চিন্তাবিলাক নাই পঢ়া শুনাও নাই মইতো ভাবোঁ যে ভাৰতৰ সংবিধানখনো প্ৰথমৰ পৰা শেষলৈকে বিমল বৰাই পঢ়া নাই গতিকে ট্ৰেন্সপাৰেঞ্চি কাক কয় ডেমক্ৰেচি কাক কয় ট্ৰেন্সপাৰেণ্ট গভাৰ্নেন্স কাক কয় বিধানসভা কাক কয় আৰু মানুহৰ বাক স্বাধীনতা কাক কয় এইবিলাক কথা তেওঁক মানে বুজোৱাটো মানে পাহাৰত কাছকণি বিচৰাৰ নিচিনা ডাঙৰীয়া আপুনি যে ক'লে যে বিমল বৰুৱা অশিক্ষিত তেওঁ সংবিধান মানে কি নাজানে তেওঁ গণতন্ত্ৰ মানে কি নাজানে তেওঁ ছাত্ৰ সন্থা কৰিছিলে আৰু ছাত্ৰ সন্থা কৰি খালি কালেকশ্যন কৰিছিলে আৰু তেওঁ বাক স্বাধীনতা মানেও কি নাজানে মানে আপোনাৰ মতে বিমল বৰুৱাই একো নাজানে আৰু বাক স্বাধীনতা মানে কি তাকো নাজানে ঠিক আছে বিমল বৰুৱাই বাক স্বাধীনতা মানে কি তেওঁ নাজানে গণতন্ত্ৰ মানে কি নাজানে সংবিধান মানেও কি তাকো নাজানে অকল তেওঁৱেই নহয় আমি বহুত জনসাধাৰণ আমি ধৰক যেনেকৈ ময়ো জনসাধাৰণ ময়ো মানে একোৱেই নাজানো আমিও সঁচাকৈ একোৱেই নাজানো কিন্তু এটা কথা কওঁ যে বাক স্বাধীনতা বুলি যে আপুনি ক'লে মৌলিক অধিকাৰ যে বাক স্বাধীনতাৰ কথা ক'লে আপুনি এজন বিধায়ক হয়নে আপুনি বিধায়ক আৰু বিধায়ক এজন হৈ কেনে আপুনি এটা সাংবিধানিক পদত আছেনে বাৰু আপুনি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আপুনি কি বুলি কৈছিলে আপোনাৰ মনত আছেনে বাৰু আপুনি আমাৰ মুখ্যমন্ত্ৰী কি বুলি কৈছিলে আপুনি কৈছিলে যে যদি আপুনি কেতিয়াবালৈকে আপুনি মুখ্যমন্ত্ৰী হ'লহেঁতেন তেতিয়া আপুনি কি কৰিলে হয় আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কি কৰাৰ কথা কৈছিলে আপুনি যোনটো আমি মুখেৰে ক'ব নোৱাৰোঁ তাৰমানে আমাৰ বেয়া লাগে আমাৰ মনে নকয় যে আমি এনেকুৱা কথা ক'ম আপুনি কি বুলি কৈছিলে আপুনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ২৭ বাৰ কি দিম বুলি কৈছিলে আপুনি মনত আছেনে কি কৰিম বুলি আপুনি কৈছিলে মনত আছেনে আপোনাৰ যোনটো আমাৰ মুখেৰে আমি ক'ব নোৱাৰোঁ সেই তাকে বাক স্বাধীনতা বুলি কয় নেকি আপুনি যে মুখ্যমন্ত্ৰীক ইমান বেয়াকৈ কৈছিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইমান বেয়াকৈ কৈছিলে যে মই যদি মুখ্যমন্ত্ৰী হ'লোহেঁতেন মই তেওঁক ২৭ বাৰলৈকে কি দিলে হয় আপুনি কি শাস্তি দিলে হয় আপুনি সেইটোক বাক স্বাধীনতা বুলি কয় নেকি আপুনি এবাৰ আমাৰ অসমীয়া ৰাইজক আমি অসমীয়া ৰাইজ আমি নজনা মানুহ বহুত আছোঁ ইয়াতে গতিকে আমাক বুজাই দিবচোন তাকে বাক স্বাধীনতা বুলি কয় নে নকয় তেনেকুৱা কথা কোৱাটো বাক স্বাধীনতাত পৰে নে নপৰে